সেই কৰিব লাগিব আজি বজাৰো কৰিব লাগিব নহয় আৰু পইচাও তুলিবলৈ আছে দেই হাইজনী তই ইয়াতে চৰি থাকা দেই ধুনীয়া ধুনীয়াকৈ কি হে মণিকণ এইবাৰ গৰু চোৱাত লাগিলি নেকি শুনিছিলো তই হেনো চিঠিখন খেলাইছ বৰ্তা এই গৰু চাইছে মানে মা ঘৰত নাই মোক গৰুজনী চাবলৈ কৈছিলা সেইটো কাৰণে চাবলৈ আহিলোঁ তাক চৰিবলৈ দিছোঁ চিঠিখন চলাইছোঁ বৰ্তা সেই আপোনালোকৰ ঘৰত টিকট ল'লে বাৰু এই খেল খেলাম নহয় কাইলৈ খেলাম আজি বজাৰ চজাৰ কৰিমগৈ আৰু সেই আহিব খেললৈ ভালে কৰিছ বাৰু দে অলপ সেই ঘৰৰ কাম বনো কৰিব লাগে বুজিছ মাজে মাজে তেতিয়াহে ভাল শিকিবও লাগে কৰিবও লাগে আহিম বাৰু পিছে খেলখন যে খেলাবি কোনোবা ডাঙৰ মানুহক আকৌ দায়িত্ব দিছনে নাই শুনিছোঁ তই হেনো এবাৰ ডাঙৰকৈ খেলাইছ অকলে নোৱাৰিবি নহয় বুজিছ নাই সেই কাৰোবাক দায়িত্বটো দিবি খেলাবলৈ তেতিয়াহে ভাল লাগিব বৰ্তা কথাটো ঠিকেই কৈছে বুজিছে নে মই আকৌ ভবাই নাছিলোঁ ভালেই হ'ল দিয়া আপুনি যে মোক ক'লেহি সেই নহয় আপুনি খেলাই দিব পাৰিব নাই কি যে কথাবিলাক কওঁ আৰু মুনকণ এইটোনো কি নোৱাৰিবলগীয়া কথা পাৰিম কিন্তু হেৰি নহয় মোতকৈ ডাঙৰ মানুহ আছে নহয় তই কাম এটাকে কবি বুজিছ আমাৰ গাঁৱৰ সেই দাইটিকে কবি দাইটি আমাতকৈ ডাঙৰ নহয় তেখেতক যদি কয় ভালো পাব বুঢ়া মানুহ ক'লে ভালেই পাব আৰু বুজিছ তেখেতকে কবি খেলাই দিবলৈ বাকী আমিবোৰ থাকিমেই বাৰু হয় নেকি হ'ব বাৰু আপোনালোকে যেনেকৈ ভাল দেখে আৰু ঠিক আছে বাৰু দে এতিয়া মই গৈ থাকোঁ তই কামত লাগ ভাল বাৰু বৰ্তা গৈ থাকক ময়ো ঘৰলৈকে যাওঁ গাটো ধুই অকণমান ওলাই যাব লাগে পইচা দুটামানো উঠাব লগা আছে তোৰ ভাগৰ গোটেই পইচাবোৰ উঠিলে নাই একো মোৰ ভাগৰ অলপ উঠিবলগীয়া আছে গম পাইছনে অলপ মানে দিবলৈ আছে খেল পালেহিয়ে নহয় দিবনে নিদিয়ে জানো পাই দিলে হয় আৰু দেই বাৰু কথা কৈছ তই মানুহবোৰ যিহে টিকটটো লিখালে গম পাৱনে এতিয়া আকৌ পইচা দিবৰ সময়ত আৰু পইচা নাইকিয়ে থাকেচোন কি হ'ব আৰু এনেকৈ গম নাপাওঁ দেই মোৰো দিবলৈ আছে পাই হয়তো মুনুকণো আহিছে মুনুকণ তুমি পালাহি সেই নহয় তোমাৰ সেই টিকট মানে পইচা উঠিলে নাই চব মোৰ প্ৰায় উঠিলেই আৰু এটা দুটা আছে আৰু সেইকেইটা দিলেও নিদিলেও একো নাই চলি যাব মই আজি বজাৰ কৰিম বুলি ভাবিছোঁ আৰু কালি খেল হ'বই নহয় শুনা আকৌ তোমালোক আকৌ মোক মই খেল খেলাত আকৌ চব থাকিব লাগিব আকৌ দেই ভাল লাগিব তোৰ হৈয়ে গ'ল নেকি উঠিলে তোৰহে ভাল আৰু দেই মোৰ যে উঠিবলৈকে আছে গম পাৱ নে মিনিকণ তোৰ কিমান টিকট দিবি কি হ'ল আৰু খেলত থাকিব আৰু খেলনো কেলে নাথাকিম হ'ল আৰু চব কথাটো কেলে তোক চোনচোনি নিজৰটো মন দেচোন পইচা উঠালে পইচা উঠা আৰু সেই মোৰ এইখিনিয়ে বজাৰ চজাৰ কৰি যিকেইটা থাকে বম ফটকা কেইটামান আনিবলৈ যেনে তেনে হ'বগৈ আৰু বুজিছ ভালেই হ'ব বাৰু দেৱালী পইচাকেইটা অন্ততঃ দেৱালীটোকে যাব পাৰিম আৰু বম ফটকা নহ'লে আকৌ দেৱালী নালাগিবই নহয় মোৰ হৈ যাবগৈ সেনেকেই নহ'লেতো মই বেলেগকেনো পইচা ক'ত পাম আৰু এনেকৈ মিলোৱালেহে মিলোৱা আৰু হয় নেকি তোৰ মানে খেল খেলা মানে লাভো বহুত থাকিবলৈ যেন পাইছে দেই মিনিকণ মোৰ কলগেছ দুটামানে আৰু কেলা দুটামানে আৰু ফিফি দুটামানে আনি দিবি আকৌ দেই তই আনি দিবি আৰু দেৱালী বুলি দিবি আৰু দিবি নাই কাম নাই বুলি ভাবিছিলি তই মোক মই ইমান কষ্ট কৰি টিকট দিছোঁ পইচা উঠাইছোঁ খেল খেলাইছোঁ লাভ মাৰিছোঁ আৰু মোৰ পইচা তোক মই কেলা আনি দিব লাগে ফিফি আনি দিব লাগে কাম নাই বুলি ভাবিছ বেংক বুলি ভাবিছ মোক তই খেলোৱা নাই তোৰ পইচা আনি ল'বি আকৌ কি দৰকাৰ মোক হ'ব দে নালাগে তোৰ পইচাই মোক একো আনি দিব নালাগে লগৰ বুলি ভাবিহে কৈছিলোঁ কিবা তই যদি নিদিয় নালাগে আৰু পইচা আকৌ মোৰ পইচা নাই বুলি ভাবিছ তই মোৰ আছে পইচা মই আনিম ভাবিছোঁ তোতকৈ বেছিহে আনিম আনিবি তোকনো কোনে মানা কৈছে কোনেনো নানিবলৈ কৈছে আনিবি গুণগুণ ৰাজা তহঁতে আকৌ মোৰ খেলখনলৈ সোনকালে যাবি আকৌ দেই মই সোনকালে খেলাই দিম আৰু মোৰ খেলখন ডাঙৰ মানুহে খেলাই দিব তহঁতি সোনকালে যাবি আকৌ দেই হ'ব দে আমি বাৰু সোনকালে যাম চববিলাক বস্তু অনা হৈ গ'ল আৰু টেবুলখনো দেখিবলৈ কিন্তু শুৱনি লাগিছে আকৌ দেই
বস্তুবিলাকো ভালকৈ খেলাইছোতো ভালে লাগিছে বেয়া লগা নাই ঠিকেই খেলাইছো আৰু 10 টকা আৰুনো কি খেলাম আৰু মই আৰু পিটুকলি ল'ৰাটোৱে পিছে হাঁহটো যে আকৌ আমাৰ ঘৰতে পালেই হয় আৰু দেই কৃষ্ণ প্ৰভু দেখিছা এতিয়া বছ মানুহখিনি আহিলে হৈ গ'ল আৰু মানুহখিনি আহি খেলখন খেলাবহিয়ে লাগে আৰু মানুহবিলাকৰ হাত কিন্তু বৰ দেৰি কৰিছে দেই দুখ নাই অৱশ্যে মানুহবিলাকৰ ঘৰত চাগে আজি চাকি জ্বলাইছে সেইকাৰণে চাগে দেৰি হ'ব পাৰে দেই দুখ নাই বাৰু কিন্তু আকৌ মোৰ দেৰি হ'ব নহয় আকৌ মই আকৌ ভাবিছিলোঁ সোনকালে খেলখন খেলাই আজৰি হ'ব লাগে আৰু তাৰপাছতহে আকৌ বম ফটকাবিলাক আনিবগৈ পাৰিম মানুহবিলাক সোনকালে আহিলে হয় আৰু দেই বাহ এইখিনিত আহিয়ে ভাল লাগিছে আকৌ দেই গোটেইখন পোহৰ হৈ আছে মনোকন্ত ঘৰটো গোটেইটো লাইটিং কৰি দিছে ইমান ধুনীয়া লাগিছে দেখিবলৈ হয়নে চুনচুনি সঁচাকে পাই বৰ ধুনীয়া লাগিছে দেই দেখিবলৈ তহঁতে পালেহি ইমান দেৰি কৰিলি সোনকালে আহিবি বুলি ভাবিছিলোঁ পাই বৰ দেৰি কৰিলি দেই তহঁতে নহয় সেই আমাৰ বাৰু ঘৰটো কাম আছিলে নাই মুনুকণ সেইকাৰণে দেৰি হ'ল আকৌ আহোঁতে একো নাই দিয়া মুনুকণ তোমাৰ কিন্তু টেবুলখন দেখিবলৈও ভাল লাগিছে আকৌ দেই গোটেই বস্তুৱে ভৰ্তি হৈ আছে ভালে লাগিছে দেখি বৰ বেয়া লগা নাই দেখিবলৈ মুনুকণ তই কিন্তু চাহ ফবাদে আকৌ গোটেই বস্তুবোৰ খোৱা বস্তুকে খেলাইছ মানুহবোৰে বেয়া নাপাব চাগে আমাৰ ঘৰত কুকুৰাটো পালেই হয় আৰু দেই পাবি টেনশ্যন নলবি টিকট এগাল লৈ থৈছতো খেলতে গম পাম কোনে কি পায় মুনুকণ খেলখন খেলোৱা আকৌ খেলাব হ'ল নহয় খেলাম আৰু অকণমান সময় বা ধৈৰ্য ধৰা আৰু মানুহ আহিবলৈকে আছে খেলুৱাম ন খেলাই দিব লাগিব ন কোনোবাই কাৰোবাক কৈ থৈছোঁ মানে মই অকলে খাইলে বেয়া হ'ব যে কথাটো আহিবই আৰু বা মানুহবোৰ সোনকালে মাতিব লাগিছিলে আকৌ কিমান ৰখি থাকিম আৰু মইনুকণ খেল আৰম্ভ কৰাই নাই নেকি খেলা আকৌ সোনকালে ককা আৰম্ভ কৰাই নাই আপোনালোকলৈকে ৰখি আছিলোঁ ইমান দেৰি কৰিলে আহোঁতে আহক সোনকালে খেলাই দিব লাগে ৱাই মোলেনো আকৌ কেলে ৰখি থাকিব লাগে খেলাই দিব পাৰিলিহেঁতেন সেই নহয় দাইটি তাক মইহে ক'লো সেই বোলো খেলখন ডাঙৰ মানুহ এজনকে খেলাই দিবলৈ কবি সেইটো কাৰণে সি আপোনাৰ কথাকে ক'লে আপোনালৈ সেইটো কাৰণেহে ৰখি আছিলে ককা সেই খেলখন আপুনি খাই দিব লাগিব এই ডাঙৰ মানুহজন থাকিলে ভাল আৰু আন্ধুতা হিচাপে আৰু মানুহবিলাকো ভাল পাব আপুনি ইয়াত বহকচোন বহক হয় নেকি শুনি সন্তোষ পালো বোপাই দেখিলি না মুনুকণ মই কৈছিলো নহয় এতিয়া দাইটিয়ে কিমান ভাল পাইছে এতিয়া খেলখন আৰম্ভ কৰিব পাৰো আৰু মই আহি পালো দেই খেল চাবলৈ মুনুকণ আৰম্ভ কৰ খেলা শেষ হ'লে মই চবকে বুট দিম খাবলৈ আপুনি ইমান ভাল খেলাইছে আপুনি বুটো লৈ আহিলে ভালেই কৰিলে এতিয়া খেলখন আৰম্ভ কৰো ন ৰাইজ প্ৰথম পুৰস্কাৰ কুকুৰা দেই ওলাইছে 5 নম্বৰ 5 নম্বৰটো কাৰ ভাগত আছে চা মুনুকণ 5 নম্বৰটো মোৰ ভাগত আছে নেকি নহয় তুমি প্ৰথম পুৰস্কাৰ পাইছে আমাৰ গুণগুণে তালিয়া মই পাইছো মানে প্ৰথম পুৰস্কাৰ মোৰ ভাগ্যতে ফুলিল ৱাও সেকেন্ড পুৰস্কাৰ ডিম প্লেট আছে ডিম প্লেট বা মই পালেও হ'ব বেছি একো নালাগে ছেকেণ্ড পুৰস্কাৰ আছে ডিম প্লেট নাম্বাৰ হৈছে 105 মুনুকণ চা 105ত কোন আছে 105ত আমাৰ ৰাজা আছে ৰাজা পাইছে ডিম প্লেট ৰাজা তই ডিম প্লেট পাইছ দেই হ'ব ডিমহে পাইছো তালিয়া বজাব নালাগে তহঁতি খেল খেলালিয়ে হপাই মই আকৌ টিকট ল'বলৈ আহিছিলো হে মোৰ নামত লিখি থৈছিলি নি কিবা ওলাইছে নি মোৰ নামত একো নাই আপোনাৰ নামো লিখা নাই টিকট ল'বলৈ যাওঁতে যিহে খেদন দিলে নাই লিখা আপোনাৰ নামো লিখা নাই আৰু এতিয়া টিকট ল'ব নালাগে আমাৰ খেল শিকি হ'ব হ'ল মুনুকণ তই হপাই সেইদিনাখনি কথাটোকে ধৰিয়ে আছ সেইদিনাখনি মোক খং এটা উঠি আছিলে আকৌ সেইকাৰণেহে তহঁতি টিকট দিবলৈ আহিছ বেয়া নাপাবি আৰু দে এইবিলাক কথা বাদ দিয়ক হেৰি নহয় আপুনি আৰু নাম্বাৰ চক নাম্বাৰ থাৰ্ড পুৰস্কাৰ আছে চাৰ্ফ এক্সেল 210 কাৰ নামত আছে 210 যদি থাৰ্ড পুৰস্কাৰ পাইছে আমাৰ আমাৰ মামনি পেহীয়ে পাইছে আপুনি পালে দেই চাৰ্ফ এক্সেলটো হয় নেকি হ'ব দে কিবা এটা যে পালো বেছি বস্তু লোভ নাই কিবা এটা পালেই হ'ল আৰু ভাগ্যখন যে ফুলিলে
বা মুনুকণৰ বহুত টিকট বিক্ৰী হৈছিলে কিন্তু দেই 200 ওপৰতে টিকট বিক্ৰী হৈ গ'ল বাপৰে এতিয়া নেক্সট পুৰস্কাৰ আছে আমাৰ পাৰজু দেই দুই 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 কোন আছে চাচোন দুই দুইটা আমাৰ বৰ্তা আছে বৰ্তা কি মই পাৰ পালো বা এইবাৰ কিন্তু ভাল ভাগ্য ফুলিলে আকৌ দেই মিনিকন তোৰ পৰা কিন্তু টিকট লৈ মোৰ লাভেই হ'ল আকৌ দেই লোকচান নহ'লে ঘৰত মাইকী মানুহে বৰ ভাল পাব আজি চবে পালে আৰু এটাহে আছে হাঁহটোহে আছে মই নাপামেই বাৰু সেই ভগৱান দেখিছে আৰু দেই হাঁহটো যে মোৰ ভাগ্য ফুলিলে হয় আৰু কৃষ্ণ এতিয়া আমি উপনীত হলোহি একেবাৰে শেষৰ পুৰস্কাৰটো আমাৰ খেলখনৰ একেবাৰে অন্তিম পুৰস্কাৰটো হৈছে হাঁহটো নাম্বাৰ ওলাইছে 310 কোন আছে চাই 310 কাৰো নাম্বাৰ নাই এইটো ব্লেংক টিকেট আইঅ এইবোৰ পাইহঁতো ব্লেংক টিকেটনো বাৰু কেলে সোমোৱাব লাগে খেলখন সোনকালে শেষে হ'ব লাগে এইবিলাক খেলত থাকে গম পাইছে জমনি কৰিবলৈ ব্লেংক টিকেট সোমাই দিছে আকৌ কাকা আপুনি নেক্সট কি নাম্বাৰ ওলাই নেক্সট আছে 270 কাৰ নামত আছে চাচোন চা বা ময়ো একো নাপালো দেই এবাৰ 270 আমাৰ হেৰিয়ে নাম্বাৰ আছে চুনচুনি হাঁহটো এবাৰ চুনচুনি পালে চুনচুনি মাৰি দিলে কিন্তু দেই হাঁহটো কাকা কাম এটাকে কৈ মাৰ বুজিছে চুনচুনি এটা গৈ তাৰ হাঁহতে সৈতে ভাত এসাঁজকে খামগে আৰু চুনচুনি তই হাঁহটো পালি